पर्बतजरा प्रेस क्लाबनि रादाब बुथुमगिरिफोरजों लोगोसे गुबुन गुबुन दोलोआ गोसोम बेस गाननानै सोमावसारदों। रादाब बुथुमगिरिखौ गाग्लोबनाय गुन्दाफोरखौ हमनानै थाबैनो साजा होनो थाखाय खावलायदों। मख'नो गोनांदि थांनाय 7 जुलाइनि मोनाबिलि समाव धुबुरी जिल्ला परिषदनि मावख'आव जुलि होनो बानायदोंमोन। बे सरकारि मावख'आव धुबुरीनि एनके टिभिनि रादाब बुथुमगिरि राजीव शर्मा आरो केमेरामेन रादाब बुथुमनो थांदोंमोन। रादाबखौ बुथुमनायानो बिजेपिनि गुन्दाफोरा धुबुरीनि रादाब बुथुमगिरिफोरनि सायाव गाग्लोबो लोगोसे एनके टिभिनि केमेराखौ सिफायना होयो। बेखौ लानानैनो दुंहाव थासारि सोमजियो। दिनै साननि 1 रिंगायाव 1 घन्टा पर्बतजरा प्रेस क्लाबनि रादाब बुथुमगिरिफोरजों लोगोसे कृषक मुक्ति संग्राम समिति, छात्र मुक्ति संग्राम समिति, आसाम संख्या लघु संग्राम समिति, गरिया मरिया देसि जातीय परिषदआ गोसोम बेस गाननानै दिनै सोमावसारनाय हाबाफारि लादों। थाबैनो धुबुरी पुलिस बिफाना दायगोनांखौ हमाबा राजा लामायाव ओंखारना सोमावसारगोन होनना पर्बतजरा प्रेस क्लाबनि रादाब बुथुमगिरिफोरजों लोगोसे गुबुन गुबुन दोलो आफादफोराबो गोख्रों रावजों फोरमायो। শেহতীয়াকৈ দেখা গৈছে যে ৰাজ্যত সাংবাদিকৰ ওপৰত নিগ্ৰহ ঘটনা দিনে দিনে বৃদ্ধি পাইছে। কিছুদিন আগত বকত আব্দুল ৰব নামৰ সাংবাদিকক কিডনেপ কৰি লৈ হত্যা কৰা হ'ল। তাৰ পিছত আমি সাংবাদিক সন্থাই এই ক্ষেত্ৰত CBI তদন্ত বিচাৰিছিলোঁ, কিন্তু অসম চৰকাৰে এই ক্ষেত্ৰত কোনো কাণ সাৰ দিয়া নাই। আজিলৈকে CBI তদন্ত ঘোষণা নকৰিলে। যোৱা শুক্ৰবাৰৰ দিনা সাতগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আমাৰ সাংবাদিক একজন বাতৰি পৰিৱেশন কৰিবৰ কাৰণে থানাত যেতিয়া গৈছিল তেতিয়া দুৰ্ব্যৱহাৰ কৰা হয়। তাৰপিছত আমি বিভিন্ন ঠাইত অসমৰ ইয়াৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিছিলোঁ যে এই আৰক্ষী বিষয়াজনক অতি সোনকালে নিলম্বন কৰিব লাগে আৰু শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এইখন চৰকাৰত দেখা গ'ল তেখেতসকলে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে আৰু সেই আৰক্ষী বিষয়াজনৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ঠিক তনুৰূপ ঘটনা শুক্ৰবাৰৰ নিশা ধুবুৰীৰ এটা ব্যক্তিগত চেনেলৰ সাংবাদিক তথা ধুবুৰী প্ৰেছ ক্লাবৰ সভাপতি ৰাজীৱ শৰ্মা ডাঙৰীয়া ধুবুৰী জিলা পৰিষদত কাৰ্যালয়ত এখন বিবাহ অভ্যৰ্থনা চলি আছিল আৰু চৰকাৰী কাৰ্যালয়ত কেনেকৈ বিয়া এখন চলিব পাৰিলে তাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত দেখা গৈছে যে শাসকীয় পক্ষৰ কিছুমান গুণ্ডা বাহিনীয়ে ৰাজীৱ শৰ্মা আৰু তেখেতৰ কেমেৰা পাৰ্চনক বেয়াভাৱে মাৰপিট ঘটনা সংঘটিত কৰে আৰু কেমেৰাটো কমপ্লিটলি ভাঙি পেলোৱা হয়। তাৰপিছত আমাৰ প্ৰেছ ক্লাবে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিল কৰাৰ আজি 3 দিন পাৰ হোৱাৰ পিছতো এজনৰ গুণ্ডা বাহিনীক আজিলৈকে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। আজি আমি প্ৰশ্ন উত্থাপন কৰিছোঁ এই প্ৰতিবাদথলীৰ পৰা যে শাসকীয় পক্ষৰ নেতা হোৱাৰ কাৰণেই তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই নেকি ধুবুৰী আৰক্ষীয়ে, নে শাসকীয় পক্ষৰ কাৰণে বেলেগ এখন আইন আৰু সাধাৰণ ৰাইজৰ কাৰণে বেলেগ এখন আইন। আমাৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে শাসকীয় পক্ষৰ নেতা হোৱাৰ কাৰণেই তেখেতক আজি ৰক্ষণাবেক্ষণ দিছে নেকি ধুবুৰী পুলিচে। আজি এই প্ৰতিবাদথলীৰ পৰা আৰু এটা প্ৰশ্ন কৰিব খুজিছোঁ। ধুবুৰী জিলা পৰিষদৰ যিজন CEO বিশ্বজিৎ গোস্বামী অসম চৰকাৰৰ নাক কাণ কাটিছে। কাৰণ ইয়াৰ পৰা প্ৰমাণ হ'ল যে অসম চৰকাৰৰ পইচাৰ অভাৱ হৈছে। পইচাৰ অভাৱ হোৱাৰ কাৰণেই জিলা পৰিষদৰ কাৰ্যালয়টো বিবাহ ভৱন বুলি ভাড়া দিছে বুলি প্ৰত্যক্ষ কৰি জিলা পৰিষদৰ চেয়াৰমেনজনে কৈছে। ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈছে যে অসম চৰকাৰৰ পইচাৰ অভাৱ হৈছে, সেইকাৰণে চৰকাৰী কাৰ্যালয় এটা ভাড়াত দিছে আৰু সেই বাতৰি পৰিৱেশন কৰিব যোৱাকৈ আমাৰ সতীৰ্থ সাংবাদিক ৰাজীৱ শৰ্মাক বেয়াভাৱে মাৰপিট কৰা হ'ল, কেমেৰা পাৰ্চনক বেয়াভাৱে মাৰপিট কৰা হ'ল। ইয়াৰ প্ৰতিবাদত আজি আমি পৰ্বতজৰা প্ৰেছ ক্লাবে ক'লা বেজ পৰিধান কৰি আজি 1 ঘণ্টা ধৰ্মঘট পালন কৰিছোঁ আৰু এই প্ৰতিবাদথলীৰ পৰাই অসম চৰকাৰক সকীয়াই দিছোঁ, যদি অতি সোনকালে বকৰ হত্যাকাণ্ডৰ CBI তদন্ত ঘোষণা নকৰে, সাতগাঁও আৰক্ষী বিষয়াজনক যদি শাস্তিমূলক কোনো ব্যৱস্থা গ্ৰহণ নকৰে আৰু ৰাজীৱ শৰ্মা আক্ৰমণ কৰা যিসকল ভেৰণীয়া গুণ্ডা বাহিনী যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে কিন্তু আজি আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম।
কাৰণ আমাক নিৰাপত্তা লাগিবই আমি কাম কৰিম আমি ৰাইজৰ হৈ কাম কৰোঁ ৰাইজৰ যিখিনি দুখ দৰ্শক সেইখিনি ৰাইজৰ আগত বিশ্বৰ আগত আমি প্ৰতিষ্ঠিত কৰোঁ ইয়াক কৰিব যাওঁতে কাৰোবাৰ স্বাৰ্থত ব্যাঘাত হ'ব এই কথা কিন্তু ব্যাঘাত হ'ব আৰু আমাক আক্ৰমণ কৰিবলৈ এই কথা কিন্তু আমি মানি নলওঁ সেইকাৰণে মই আজি বিমৌনভাৱে আহ্বান জনাইছোঁ অসম চৰকাৰক অতি সোনকালে ইয়াৰ প্ৰতি ব্যৱস্থা কৰক নহ'লে কিন্তু আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম